আজি আমি নতুন এটা চেপ্টাৰ আৰম্ভণি কৰিব লৈছো আসামিজ আৰ্ট এণ্ড কালচাৰ এটো ওপৰত বহুতখিনি কোৱেশ্চন আহি থাকে পৰীক্ষাত সো এটা ফাৰ্স্ট কোৱেশ্চনটো আছে তো ফাৰ্স্ট কোৱেশ্চনটোত কি দিয়া আছে গুমৰাগ ফোক ডান্স is performed during which tribal festival মানে গুমৰাগ যেটো ফোক ডান্স হয় সেই ফোক ডান্সটো কেতিয়া মানে পারফর্ম কৰা হয় ডিউরিং হুইচ ট্রাইব ফেস্টিভেল মানে কোনটো ফেস্টিভেলত আপোনাৰ এটো গুমৰাগ নৃত্যটো কৰা হয় কেতিয়া কৰা হয়তো আলি আলি গাং অৰ্থাৎ কেতিয়া কৰা হয়তো আলি আলি গাঙত কৰা হয় তা কোন অঞ্চলত হুদুম দেও পূজা পালন কৰা হয় কোন অঞ্চলত হুদুম দেও পূজা পালন কৰা হয় এটো হৈছে গোৱালপাৰা এটো কোন অঞ্চলত কৰা হয় গোৱালপাৰাত কৰা হয় তো গোৱালপাৰাত আমি মনত ৰাখিব লাগিব যে এটো গোৱালপাৰা অঞ্চলত এটো পালন কৰা হয় তাৰ পিছত আছে লেৱাটনা নৃত্য তলৰ কোনটো জনগোষ্ঠীয় লোকে পৰিবেশন কৰে এটো হৈছে হাজং আৰু মহোহো উৎসৱ কেতিয়া পালন কৰা হয় মহোহো উৎসৱ কেতিয়া পালন কৰা হয় এটো সদায় এটো মনত ৰাখিবলগীয়া এটা কোৱেশ্চন এটো খুব কমন এটা কোৱেশ্চন হয় আঘোণ মাহৰ পূৰ্ণিমা তিথিত এটো হৈছে আঘোণ মাহৰ পূৰ্ণিমা তিথিত তলৰ কোনটো উৎসৱ তিৱা সকলে পালন কৰে লাংখুম তাৰ পিছত ইয়ালিং তাৰ পিছত আছে সংগ্ৰামী সেৱা তাৰ পিছত Wangla এটো হৈছে Wangla এটো এটা কমন এটা হয় Wangla also called the festival of the 100 drums is a harvest festival এটো এটা harvest festival হয় Garos celebrated this অৰ্থাৎ গাৰো সকলে এটো পালন কৰে মাঘ বিহুৰ সময়ত চাহ জনগোষ্ঠীয় লোকসকলে পালন কৰা লোক উৎসৱ বিধৰ নাম কি হেতু হৈছে তুসু পূজা এটো হৈছে তুসু পূজা তাৰছত তলৰ কোনটো উৎসৱ ৰাভা সকলে পালন কৰে তলৰ কোনটো পূজা ৰাভা সকলে পালন কৰে তা সংগ্ৰামী সেৱা বাইখো পোৰাগ আৰু তুসু পূজা কোনটো হয় বাইখো এটা হৈছে মোস্ট কেটামান কোৱেশ্চন আপোনালোকলৈ এৰি দিছো এটা ছুটি ভিডিও হিচাপে কৰিছো ফাৰ্স্ট টাইম তো আপোনালোকে ভাল পালে মই আকৌ তেনেকুৱা ধৰণৰ ভিডিও প্ৰস্তুত কৰি পেলাই আপোনালোকৰ বাবে এনেকৈ এৰি থাকিম আৰু মোৰ এই চেনেলটো যদি এনেকুৱা ধৰণৰ আপোনালোকে প্ৰশ্ন উত্তৰবিলাক পাব খোজে তেতিয়া হলে